নমস্কাৰ বন্ধুসকল, আপোনালোকক এই ড্ৰিম জব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এই চেনেলটিত আমি জব তথা শেহতীয়া বাতৰিৰ বিষয়ে জনাই থাকোঁ। এই ভিডিঅ'টোত আমি কথা পাতিম আছাম টেট 2019ৰ বিষয়ে। আপোনালোকে ইতিমধ্যেই গম পাইছে যে আছাম টেট 2019ৰ অনলাইন আবেদন জুন মাহৰ শেষৰ ভাগলৈ নাইবা জুলাই মাহৰ পৰা আৰম্ভ হ'ব। যিহেতু এলিজিবিলিটিৰ কোনো কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, তথাপিও যদি আপোনালোকে আবেদন কৰাৰ কথা ভাবিছে তেনেহ'লে আপুনি ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিব হৈছে। কিয়নো যদিহে BEd বা DLEd নালাগে তেনেহ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। যিহেতু আবেদন কৰা 2 মাহৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব, গতিকে আপোনালোকে ইয়াৰ প্ৰস্তুতিৰ বাবে বহুত সময় হাতত নাপাব। এইখন আছাম টেট 2019ৰ কাৰণে আপোনালোকৰ গাইডবুক। যদি আপোনালোকে প্ৰস্তুতি চলাইছে তেনেহ'লে এই গাইডবুকখনে আপোনালোকক যথেষ্টখিনি সহায় কৰিব। ইয়াত লিখা আছে আছাম টেট ফৰ ছেকেণ্ডেৰী এডুকেশ্যন এক্সাম গাইড পাৰ্ট 1 and 2 এক্সাম। তো আপোনালোকৰ LP আৰু ME দুইটাৰ কাৰণে এইখনে আপোনালোকক সহায় কৰিব যথেষ্টখিনি। এই গাইডখন আপোনালোকে amazon.in-ৰ পৰা কিনিব পাৰিব। ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা এই গাইডবুকখন কিনিব পাৰিব। দেখিবলৈ পাইছে আছাম টেট 2019 যোনটো চিলেবাছ হয়, এইখন আছাম টেট 2019ৰ চিলেবাছ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ছাবজেক্ট আৰু ডিটেইলছ। ছাবজেক্ট আছে আপোনাৰ জেনেৰেল ষ্টাডিজৰ ভিতৰত আছে আপোনালোকৰ এনভাইৰমেণ্টেল এডুকেশ্যন, ইণ্ডিয়ান পলিটিক্স, ছায়েন্স, হিষ্ট্ৰী অফ আছাম যোনটো অসম বুৰঞ্জী, ইণ্ডিয়ান ইকনমি পাৰ্টিকুলাৰলি ফৰ আছাম। তো ভাৰতৰ অৰ্থনীতি, কিন্তু আপোনালোকৰ টেটৰ বাবে লাগিব অসমৰ অৰ্থনীতি, কোৱান্টিটিভ কুৱেশ্যনছ, লজিক এণ্ড ৰিজনিং, মেণ্টেল কেপেবিলিটি কুৱেশ্যনছ, এনালাইচিছ। ইয়াৰ পাছত আছে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, যোনখিনি আপোনাৰ জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, অল ৰিচেণ্ট নিউজ এবাউট স্পৰ্টছ, অল ৰিচেণ্ট নিউজ এবাউট ষ্টেটছ, অল ৰিচেণ্ট নিউজ এবাউট আৰ্ট, অল ৰিচেণ্ট নিউজ এবাউট পলিটিক্স। তো সকলোখিনি সদ্যহতে হৈ যোৱা যিখিনি খেল তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত হোৱা নিউজবিলাক, তাৰ ওপৰত আপোনালোকৰ জ্ঞান থাকিব লাগিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিয়মীয়াকৈ বাতৰি কাকত যদি অধ্যয়ন কৰে তেনেহ'লে আপোনালোকৰ বহুত সহায় হ'ব। তাৰপিছত আছে পেডালজি আছে, ইয়াত আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডালজি এণ্ড লাৰ্ণিং প্ৰচেছ, এডুকেশ্যনেল পেডালজি, চাইক'লজি অফ এডলচেঞ্চ, আৰু লগতে আছে জেনেৰেল ইংলিছ, যোনটো আপোনালোকৰ সাধাৰণ গ্ৰামাৰ আহিব, জেনেৰেল গ্ৰামাৰ, কম্পজিশ্যন আপোনালোকৰ তাত থাকিব, এপ্লিকেশ্যন তথা অন্যান্য, আৰু ৰেফাৰেঞ্চ টু কণ্টেক্সট। তো আৰু আপোনালোকৰ এইখিনিয়ে থাকিব। এইকেইটা বিষয়তে আপোনালোকৰ যোনখন আছাম টেট 2019ৰ কুৱেশ্যন পেপাৰ সেইখন আহিব। গতিকে আমি নেক্সট ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম, ইয়াৰ কুৱেশ্যন আনচাৰ্ছ আৰু 2019ৰ যোনখিনি সম্ভাৱনীয় কুৱেশ্যন আনচাৰ আমি সেইখিনিৰ ওপৰতো আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ এই বিষয়ে দিয়া সকলো ভিডিঅ' আপোনালোকে চাব পাৰে, আপোনালোকৰ মোবাইললৈ তাৰ ন'টিফিকেশ্যন যায়। ধন্যবাদ।